নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি পুনৰ আপোনালোকলৈ মই 11টা প্ৰশ্ন লৈ আহিছোঁ। হয় বন্ধুসকল, এই 11টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্ন উত্তৰ মই দিম আৰু এটা প্ৰশ্ন উত্তৰ আপোনালোকে দিব পাৰিব। বন্ধুসকল, যিসকলে এটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। আৰু বন্ধুসকল, যিসকল বন্ধুৱে মোৰ 5টা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক এদিন মোৰ চেনেলৰ অনুষ্ঠান এই মাহৰ তিথিলৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল, যোৱাটো ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল যে অসমৰ জাতীয় গছ কি আছিলে। হয় বন্ধুসকল, প্ৰশ্ন আছিল আপোনালোকলৈ অসমৰ জাতীয় গছ কি আছিলে। বন্ধুসকল, শুদ্ধ উত্তৰ হ'ল হুলুং গছ। হয় বন্ধুসকল, অসমৰ জাতীয় গছ হ'ল হুলুং গছ। বন্ধুসকল, এই প্ৰশ্নটো শুদ্ধকৈ উত্তৰ দিছে ৰাতুল নাথ, চম্পক কুমাৰ দাস, মকিবুল খান, চাও দীপাংকৰ বৰগোহাঁই আৰু MJ প্ৰবীণে। আটাইকেইজন বন্ধুলৈ মোৰ ফালৰ পৰা অভিনন্দন থাকিলে, লগতে টেলেণ্ট আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নসমূহ যুগুতোৱা হৈছে ভাৰতৰ কীৰ্তিস্তম্ভ আৰু ঠাইসমূহৰ ওপৰত। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্ৰাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। হয়, প্ৰশ্ন নং 1 হ'ল মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্ৰাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। উত্তৰটো হ'ল অজন্তা গুহা। হয় বন্ধুসকল, প্ৰাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত মহাৰাষ্ট্ৰৰ অজন্তা গুহা। প্ৰশ্ন নম্বৰ 2, বন্ধুসকল, কোনখন ঠাই সূৰ্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত। হয়, প্ৰশ্ন নম্বৰ 2 হ'ল কোনখন ঠাই সূৰ্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত। উত্তৰটো হ'ল উৰিষ্যাৰ পুৰী জিলা, ইয়াক কলা পেগোডা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 3, ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবোৰৰ নাম কি। হয় বন্ধু, ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবোৰৰ নাম কি। উত্তৰটো হ'ল ইলুৱা গুহা। হয় বন্ধুসকল, ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবোৰৰ নাম হ'ল ইলুৱা গুহা। প্ৰশ্ন নম্বৰ 4, চুলতান মাহমুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি। হয় বন্ধুসকল, চুলতান মাহমুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি। উত্তৰটো হ'ল গোল গম্বুজ। হয় বন্ধুসকল, কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ। প্ৰশ্ন নম্বৰ 5, যমুনা নদী পাৰত অৱস্থিত মহাত্মা গান্ধী সমাধিস্থল কি নামেৰে জনাজাত। হয় বন্ধুসকল, প্ৰশ্ন নম্বৰ 5, যমুনা নদী পাৰত অৱস্থিত মহাত্মা গান্ধী সমাধিস্থল কি নামেৰে জনাজাত। উত্তৰটো হ'ল ৰাজঘাট। হয় বন্ধুসকল, যমুনা নদী পাৰত অৱস্থিত মহাত্মা গান্ধী সমাধিস্থলটিৰ নাম হ'ল ৰাজঘাট। প্ৰশ্ন নম্বৰ 6, কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম কি। প্ৰশ্ন নম্বৰ 6 হ'ল কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম কি। উত্তৰটো হ'ল ভিক্টোৰিয়া মেম'ৰিয়েল। কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম হ'ল ভিক্টোৰিয়া মেম'ৰিয়েল। প্ৰশ্ন নম্বৰ 7, গোৱালিয়ৰত অৱস্থিত বিখ্যাত দুৰ্গটোৰ নাম কি। প্ৰশ্ন নম্বৰ 7 হ'ল গোৱালিয়ৰত অৱস্থিত বিখ্যাত দুৰ্গটোৰ নাম কি। উত্তৰটো হ'ল গোৱালিয়ৰ দুৰ্গ। গোৱালিয়ৰত অৱস্থিত বিশ্ববিখ্যাত দুৰ্গটোৰ নাম হ'ল গোৱালিয়ৰ দুৰ্গ। প্ৰশ্ন নম্বৰ 8, 18 শতিকাৰ বিখ্যাত বুদ্ধৰ গুহা মন্দিৰটোৰ নাম কি। প্ৰশ্ন নম্বৰ 8 হ'ল 18 শতিকাৰ বিখ্যাত বুদ্ধৰ গুহা মন্দিৰটোৰ নাম কি। উত্তৰটো হ'ল এলিফেণ্টা গুহা। 18 শতিকাৰ বিখ্যাত বুদ্ধৰ গুহা মন্দিৰটোৰ নাম হ'ল এলিফেণ্টা গুহা। প্ৰশ্ন নম্বৰ 9, মধ্যপ্ৰদেশৰ কোনখন ঠাই বুদ্ধসকলৰ গৃহস্বৰূপ আৰু বুদ্ধ স্তূপৰ বাবে বিখ্যাত। হয় বন্ধুসকল, 9 নম্বৰ প্ৰশ্নটো হ'ল যে মধ্যপ্ৰদেশৰ কোনখন ঠাই বুদ্ধসকলৰ গৃহস্বৰূপ আৰু বুদ্ধ স্তূপৰ বাবেও বিখ্যাত। উত্তৰটো হ'ল সাঁচী। হয় বন্ধুসকল, মধ্যপ্ৰদেশৰ সাঁচী বুদ্ধসকলৰ গৃহস্বৰূপ আৰু বুদ্ধ স্তূপৰ বাবেও বিখ্যাত। প্ৰশ্ন নম্বৰ 10, কোনটো বিখ্যাত কীৰ্তিস্তম্ভৰ মুখ্য প্ৰৱেশপথটোৰ নাম লাহোৰ গেট। হয় বন্ধুসকল, 10 নম্বৰ প্ৰশ্নটো হ'ল যে কোনটো বিখ্যাত কীৰ্তিস্তম্ভৰ মুখ্য প্ৰৱেশপথটোৰ নাম লাহোৰ গেট। উত্তৰটো হ'ল লাল কিল্লা। হয় বন্ধুসকল, লাল কিল্লাৰ মুখ্য প্ৰৱেশপথটোৰ নাম হ'ল লাহোৰ গেট। বন্ধুসকল, আমি ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যাওঁ। হয় বন্ধুসকল, এই শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব। যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'ৰ 5টা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক মোৰ চেনেলৰ অনুষ্ঠান এই মাহৰ অতিথিলৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল, আজি আপোনালোকলৈ এই দিয়া প্ৰশ্নটো হ'ল যে অসমৰ ৰাজ্যিক প্ৰতীকটো কি। হয় বন্ধুসকল, প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক প্ৰতীক কি। হয় বন্ধুসকল, যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।